হেল্ল' ফ্ৰেণ্ডছ, তো কি খবৰ আপোনালোকৰ? সকলোকে মোৰ ইউটিউব চেনেল SBB আছামলৈ মই বাস্তৱ বৰাই পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল গৰু বিহু আৰু এতিয়া মানে ৰাতিপুৱা গৰু গা ধুৱাই মেলি হৈ গ'ল আৰু বৰ্তমান আমি যাব লৈছোঁ আমৰলি ভাঙিবলৈ, যিহেতু অসমীয়া এটা পৰম্পৰা গৰু বিহুৰ দিনাখন মানে আমৰলিটোত খোৱা। তো ব'লক আমি যাম আমৰলিটোত ভাঙিবলৈ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি আহি পাই গ'লোহি আৰু এইফালে আমলৈ পূৰা ভাঙি আছে। এইফালে তোমাৰ এতিয়া এটা ভাঙিলে, এতিয়া উৎপলা বহি আছো কামুৰিছে। এইফালে এটাহে মানে এটা বহুত টোপ ওলাইছে, খালি আমলৈ বেয়া দিছে, বহি আছো এতিয়া মানে মাল দেখুৱাই দিয়া, চপা দেখুৱাই দিয়া। এই আমলৈ টোপ মানে খোৱা মোৱা আছে এইকেইটামান। এটাতে ওলাইছে এটাতে ওলাইছে আৰু সেই বাপ ভাঙা যোৱা এইফালে দেখিব পাৰিছে ডবল দুচুত আপোনাক এতিয়া ভিতৰত টোপে আছে। আমি এতিয়া কেনেকুৱা লাগিছে আমলৈ মানে কামোৰ খাই? টোপ মানে বৰ ধুনীয়া টোপ ওলাইছে, বহুত ওলাইছে। আৰু এইফালে ইয়াত উলিয়াই দিলে ৰহি সাঁজ আৰু এইফালে আমলৈটো। আমলৰি দেই বংশ বৃদ্ধি মানে পূৰ্বপুৰুষসকলে কয় আৰু এইটো মানে খালে বংশ বৃদ্ধি কিবা এটা বুলি, সেইকাৰণে পূৰ্বপুৰুষৰ নিয়মটো আমি জীয়াই ৰাখিবই লাগিব। আমলৰি লগতে আজি মানে বিহু প্ৰথম দিনা বুলি মানে আমলৰিটো পাৰো এয়া ৰহি সাঁজ একদম আমাৰ পিয়ৰ, আমাৰ মানে অসমীয়া হেৰি। বলক তো এইটো মাৰিলো ন খোৱা মোৱাকে। তো ফাইনেলি এতিয়া মানে ৰাতি হৈ গ'ল, আমি এতিয়া ৰাতি জেং বিহু মাৰি আছো, আপোনালোকে চাব পাৰে। ৰান্ধিবলৈ ৰান্ধনি
বহুদিনতে ভৰুৱা ঘৰুৱা বহুদিনতে ভৰুৱা শুনিছো বোলে পিঠাবোৰ নগা বাটৰ পৰা অনা শুনিছো বোলে পিঠাবোৰ নগা বাটৰ বনোৱা। তো ফাইনেলি এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কৰিব। আৰু আজি গৰু বিহু নহয়, যিহেতু ভিডিঅ'টো মই আজি পষ্ট কৰিছোঁ আৰু ভিডিঅ'টো বনোৱা আছিলে গৰু বিহুৰ দিনাখনেই, কিন্তু মই সময় পোৱা নাছিলোঁ। সেই গতিকে আজি ভিডিঅ'টো আপোনালোকে আগবঢ়াই দিছোঁ। যদি ভাল পায় লাইক কৰিব। আৰু ইমানতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। জয় অসম।